এভৰিৱান মই আকৌ এতিয়া আপোনালোকৰ মাজলৈ নতুন ৰেচিপি লৈ আহিছোঁ বেলনা ব্যৱহাৰ নকৰাকৈ আটাৰে পৰঠা ৰেচিপি বনাবলৈ ওলাইছোঁ পৰঠা বনাবলৈ মই 2 কাপ আটা দি ল'লোঁ এয়া মই জালুক দিলোঁ মই ধনিয়া পাত দি দিলোঁ অকণমান দিয়া হৈ গ'ল 1 কাপ দি দিলোঁ গাখীৰ 1 কাপ দিয়া হৈ গ'ল সোৱাদ অনুসৰি নিমখ অকণমান দি দিলোঁ এইখিনি মই এতিয়া মিক্স কৰি ল'লোঁ ভালদৰে পানী 1 কাপো দি ল'লোঁ মই পানী দি দিলোঁ পৰঠা বনাবলৈ মোৰ আটাৰ পেষ্টটো ৰেডি হৈ গ'ল পৰঠা বনাবলৈ আটাৰ পেষ্টখিনি মই শুকুৱাই দিলোঁ এতিয়া মই এইটো উলটাই দিম অকণমান চাইডত তেল দি দিছোঁ ৰিফাইন তেল দি দিছোঁ আপোনালোকে নিদিব পাৰে আপোনালোকৰ ইচ্ছা একেবাৰে ইজি হয় আপোনালোকে বনাই খাব এবাৰ বহুত টেষ্টি হয় এয়া মোৰ পৰঠা হৈ গ'ল ৰেডি